হে দোস্ত বুলি ক'লে সকলোৱে আজি চিনি পায়, সকলোৱে গম পায় ডিম্পুদা বুলি। আৰু ডিম্পুদা ভিডিঅ' সকলোৱে চাই, ডিম্পুদা ভিডিঅ' সকলোৱে চাই কিনি ভাল পায়। আজি মই আপোনালোকৰ মাজলৈ এনেকৈ এটা ৰহস্য কথা লৈ আহিছোঁ ডিম্পুদাৰ ওপৰত। আপোনালোকে হয় ডিম্পুদাক চিনি পায়, ডিম্পুদাক লগ পাইছে, কিন্তু আপোনালোকে আজি লগ পায়ো চিনি পায়ো আপোনালোকে পাহৰিছে। যদি ডিম্পুদাৰ সেই ৰহস্য কথাটো কি আপোনালোকে জানিব মন আছে, কিন্তু অলপ স্কিপ নকৰাকৈ চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় গুৰু জিমচাই মই নাম কৰিম। হয়, আপোনালোকে থাম্বনেইলখন চাই কিনে গম পাইছে আজি মোৰ ভিডিঅ' কিহৰ ওপৰত। আজি মই আপোনালোকৰ ওচৰত ইমান কথা নকওঁ, আজি মই অনলি ফৰ আপোনালোকক ভিডিঅ'বোৰ দেখাই যাম। আপুনি ডিম্পুদাৰ ভিডিঅ' চাই কিনে ভাল পায়। আপোনাৰ মনত আছেনে? হয়, আপোনাক কৈছোঁ, আপোনাৰ মনত আছেনে ডিম্পুদাৰ ফাৰ্ষ্ট ভিডিঅ'টো কি আছিল ইউটিউবত? যদি মনত নাই অলপ ভিডিঅ'টো চাই থাকক। তো নমস্কাৰ বন্ধুসকল, মই আজি মোৰ চাইকেলেৰে নলবাৰীখন অলপ দেখুৱাব ওলাইছোঁ। তো হাতীবিলাক ফুৰিব আহিছোঁ, ভাবি ল'লোঁ যে নলবাৰীখন একবাৰ দেখে লৈ যাওঁ, আমাৰ নলবাৰীখন কিমান চেঞ্জ হ'ল। ইয়াত মই কোনো ভিউৰ কাৰণে দিয়া নাই, পিছত মই চাই মোৰে ভাল লাগিব এইটো ভিডিঅ', যদি 5 বছৰ পাছত চাওঁ কিমান ডেভেলপ হৈছে, কিমান হৈছে। তো আমি আছোঁ বৰ্তমান চক বাজাৰত, য'ৰ পৰা নলবাৰীখন ষ্টাৰ্ট হয়। এইফালৰ পৰা আহিলে ষ্টাৰ্ট হয় আৰু সেইফালৰ পৰা আহিলে ইয়াত শেষ হয়। তো এটা কুইক ৰিভিউ দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। তো এইফালে গুৱাহাটী যাব পাৰি, সেইফালে আমাৰ নলবাৰীখন ষ্টাৰ্ট হয়। তো লেটছ গ'। মই বিশেষ একো নকওঁ, জাষ্ট চিনাৰীবিলাক দেখুৱাই লৈ যাওঁ, কি কি আছে, কেনেকুৱা চেঞ্জ হৈছে আৰু কি আছে মই দেখুৱাই দিম বাৰু। কিন্তু ব'লাচোন ইভিনিং অলপ ফুৰি আহোঁ, নলবাৰীখন কেনে লাগে চাওঁ। এইটো হৈছে চক বাজাৰ এৰিয়া, য'ত নলবাৰী টাউন ইয়াৰ পৰা ষ্টাৰ্ট হয়, মেইন টাউনখন। তো আপোনালোকে নলবাৰীৰ কথা শুনিছেই বহুত, নলবাৰীখনত বহুত কিবা কিবি আছে। তো চাওঁ, ডি এছ আৰ কলেজ পাইছোঁ, যিটো ছায়েন্স পঢ়াৰ কাৰণে এখন বেষ্ট কলেজ নলবাৰীৰ। এখন ডি এছ আৰ হয়। এইটো পেট্ৰল পাম্প এইফালে আছে। তো নলবাৰীত কেতিয়াও ট্ৰেফিক জাম নহয়, নলবাৰীত কেতিয়াও বানপানী নহয়, নলবাৰীত একো নহয়, টেনশ্যন ল'ব লগা কথা নাই। তো যেতিয়া যোনে নলবাৰীত আহিব পাৰে, নলবাৰীখন এখন ধুনীয়া শান্তিৰ জেগা। লেটছ গ'। চক বাজাৰখন ইমান এটা ডেভেলপ হোৱা নাছিল, কিন্তু আজিকালি বহুত ডেভেলপ হৈ গৈছে চক বাজাৰখন। ইয়াত পেট্ৰল পাম্প আহিছে, ডি এছ আৰ আহিছে, বেংক আহিছে, সকলোবোৰ আহি গৈছে। লেটছ গ'। এইফালে নলবাৰী কলেজ যায়, এইফালে নলবাৰী কলেজ যাব পাৰি। ইয়াত লেখা আছে নাথ গোস্বামী পথ। তো ইয়াৰ পৰা নলবাৰী যিটো মেট্ৰ' এৰিয়া, নলবাৰী টাউন, ইয়াৰ পৰা ভালকৈ ষ্টাৰ্ট হয়। এইখিনি আপোনাৰ জিলিকনি চক বুলি কয় নেকি? য়েছ, জিলিকনি চক বুলি কয় এইখিনি। তো যিখিনি জিলিকনি চক বুলি কয়। ইয়াত কেতিয়া ফাংচন হয় এইখন ইয়াত, আই থিংক। এই তপন ডেকা নাৰ্ছিং হোম ৰোড হয়, তপন ডেকাৰ মেডিকেলখন পাই এইফালে গ'লে। ইয়াৰটো আই থিংক তবিলদাৰ ফাৰ্মাচী। তো ইণ্ডিয়াৰ চব চহৰৰ দৰে ভিভ' আৰু অপ'ই আমাৰ নলবাৰীখনো লৈ লৈছে নিজৰ কব্জাত। ক'বা নাচছোঁ কি ফোন এইটো, কি ফোন মানে ভাল পায়, কিন্তু কব্জাত লৈ লৈছে আৰু উপায় নাই। তো আমি নলবাৰী থানা চক পাম এইফালে গ'লে, যিটো মেইন চক বুলি ক'ব পাৰি, যিটো হাজোৰত চেঞ্জ হৈছে। হাজোৰত একচুৱেলি জালুকবাৰীত আৰম্ভ হয় আৰু আমাৰ ইয়াত চেঞ্জ হয়। তো নতুন ইনফৰমেশ্যন মই দিলোঁ। তো আমি নলবাৰী থানা পালোঁ, এইটো নলবাৰী থানা হয়। তো নিশ্চয় এইফালেদি গ'লে পুলিচ গৰ্ডন স্কুল পায়, আৰু এইফালেদি গ'লে মেইন বাজাৰ পায়। তো আমি মেইন বাজাৰ দি ঘূৰি পেলাই তাত গৰ্ডন স্কুল দি এনেকৈ ওলাই আহিম বুলি ভাবিছোঁ, ম'ম' খাই পেলাই। তো লেটছ গ'। একচুৱেলি মোৰ লগৰ ফ্ৰেণ্ড এজনে কৈছিল যে সি মানে তেজপুৰত থাকে, সি নলবাৰী কেতিয়াও দেখা নাই। তো সি মোক কৈছিল নলবাৰীখন একবাৰ চাব পাৰিম নেকি? মই কৈছোঁ মই এটা ভিডিঅ' বনাই নিশ্চয় ইউটিউবত মাৰি দিম, চবেই চাব পাৰিব, সেইকাৰণে বনাই আছোঁ। ইয়াত ভিভ' অপ' এনেকুৱা লাগছে ভিভ' অপ'ৰ কোম্পানীয়ে নেকি এইটো। ইয়াত মই ডাইৰেক্ট কথা কৈ আছোঁ, চ' বেকগ্ৰাউণ্ড চাউণ্ড বহুত আহি আছে নিশ্চয়, কিন্তু এইটো মজা। তো এয়া আমি পালোঁ বাজাৰ, এয়া মেইন বাজাৰ এৰিয়া হয় নলবাৰীৰ। এইটো হৈছে মেইন বাজাৰ এলেকা, য'ত বহুত ভিৰ হয়। একচুৱেলি নলবাৰী আমাৰ যিখন ডিষ্ট্ৰিক্ট আছে, নলবাৰী ডিষ্ট্ৰিক্টত চহৰ এখনেই, বেলেগ ডিষ্ট্ৰিক্টত বহুত চহৰ আছে। বৰপেটাৰ কথা কওঁ, পাঠশালা আছে, পাঠশালাকুছি আছে, টিহু আছে, কিন্তু নলবাৰীত অকল নলবাৰী টাউনখনেই আছে। সেইকাৰণে নলবাৰী টাউনখনত বহুত ভিৰ হয়, দেখিব পাইছে।
মেইন বাজাৰ এইফালে পায়, চবে জানেই এইফালে মেইন বাজাৰ পায়। তো দিছ ইজ দ্য ডাউন টাউন অফ নলবাৰী। সেইখিনি আমি নলবাৰী ডাউন টাউন বুলি ক'ব পাৰোঁ, যিটো ডাঙৰ ডাঙৰ চহৰৰ যিটো হাৰ্ট অফ দ্য চিটি বুলি কয়, মানে খুব বেছি ভিৰ থকা জেগাকেইটাখনক। তো এইফালে বহুতো নাৰ্ছিং হোম পায়। আমি হৰি মন্দিৰ নাযাওঁ আজি, সেইফালে গ'লে বহুত ভিৰ হ'ব, তাত আৰু বহুত ভিৰ আছে। কাৰণ মই একফালেৰে মোবাইল ল'ব লগা হৈছে আৰু একফালে কথা কৈ আছোঁ, একফালেৰে চাইকেল চলাই আছোঁ। চ' আই এম নট দ্য মাল্টিটেক্সাৰ। তো সেইটো হৈছে ষ্টেচন ৰোড, এইফালে গ'লে ষ্টেচন পায়। মই কোনো ভিডিঅ' এডিট নকৰোঁ ইউটিউবত দিয়াৰ আগতে। মোৰ যিমান ভিডিঅ' আছে কোনো ভিডিঅ' এডিট কৰা নাযায়, ডাইৰেক্ট যেনেকৈ উঠাওঁ সেনেকৈ দি দিওঁ। যে ক'ৰবাত কিবা লেখা যায়তো, বেলেগে বহুত কিবাকৈ লেখে, ছাবস্ক্ৰাইব কৰক, কিবা কৰক, কিবা কৰক, এইবোৰ একো নেলাগিব। এইখন হৈছে শ্বহীদ মুকুন্দ কাৰ্তি, এইটো ৰাস্তাৰে গ'লে চৰকাৰী মেডিকেল পায়। তো আমি পালোঁ বিখ্যাত মছজিদ চৌক, এটা ফেমাছ মছজিদ চৌক। তো নলবাৰীখন দেখুৱাবলৈ হ'লেতো এটা ভিডিঅ' নহ'ব, প্ৰায় গোটেই নলবাৰী টাউনখন দেখুৱাব লাগে 4 ঘণ্টামানৰ ভিডিঅ' হ'ব এইটো এটা। তো মই যিমান পাৰোঁ চাইকেল দি জাষ্ট এটা আবেলি ফুৰিছোঁ আৰু নলবাৰীখনো চাইছোঁ। নলবাৰী যিটো কোৰ্ট পায় বা হাৱেৰ পৰা অহা যিটো ৰাস্তা, সেইটোতো এইটোৰে আহে। এইটো ৰাস্তাৰে নলবাৰী আহিব পাৰে। এইফালে কোৰ্ট আছে আৰু ইউনাইটেড মেডিকেল, এইবিলাক মানে মেইন এট্ৰেকশ্যন আছে। তো আপোনালোকে নিশ্চয় জানে নে নাজানে গম নাপাওঁ। মই ভূপেন হাজৰিকা পাৰ্ক পালোঁ নলবাৰীৰ। অকণমান আৰু এই পাৰ্কখনৰ ভিতৰত কি আছে মই আজিলৈকে যাই পোৱা নাই। আপা আপি যায়, ইয়াত ডেটিং মাৰে, সৰু ল'ৰা ছোৱালীও যায়। এই পাৰ্কখনৰ ভিতৰত মানে ইমান মানুহ, বাহিৰত ইমান মানুহ, ভিতৰত ইমান মানুহ। ইয়াত দেখাই কি 10 টকা টিকটো লাগে বোলে, ইয়াত আছে কি গম নাপাওঁ। মই দেখুৱাই দিছোঁ মই পাৰ্কখন ৰখি পেলাই, ইমান মানুহ কিয়, কিন্তু ইয়াত কি আছে। তো ইয়াততো বহুত ভিৰ আছে, যিয়ে নাথাকক কিয়। ভিৰৰ লগতে এইটো আমাৰ নলবাৰী পোষ্ট অফিচ হয়, মেইন পোষ্ট অফিচ, টাউনৰ পোষ্ট অফিচ ব্ৰাঞ্চ হয়। তো আমি এইফালে যাই পেলাই গৰ্ডন হৈ ওলাই যাম বুলি ভাবিছোঁ। এইটো থানাৰ চক পালোঁ, যিটো থানাৰ চকেৰে আমি আহিছোঁ, এইটো আমি ঘূৰি আহিছোঁ বাজাৰৰ মাজেৰে। তো লেটছ গো। হয়তো না নলবাৰীত আহিবা, চাবা যি কৰক হ'ব। মানে গম পাইছোঁ কিজানি এইটো ভিডিঅ'ত মই ইংলিছো কৈছোঁ, হিন্দীও কৈছোঁ, নলবেইটাও কৈছোঁ, বৰপেইটাও কৈছোঁ, চব কৈছোঁ। এইটো মোৰ মানে স্বভাৱ, মই চব ভাষা কওঁ। এইটো লাইট দিয়া আছে, নিশ্চয় দেখিছে আপোনালোকে, এটা লাইট দেখিছে আগত অশোকে, সেই লাইটতে আছে গৰ্ডন ফিল্ডখন। লেটছ গো, একবাৰ গৰ্ডন ফিল্ডখন দেখুৱাই আনো নাম চবকে। মই জানো এই ভিডিঅ'টোত বৰ বেছি থাকে 5-6টা ভিউ আহিব, কিন্তু এই 5-6টা ভিউৱে মোৰ কাৰণে বহুত। কাৰণ এই ভিডিঅ'টো মই ইউটিউবত বহুত দিনলৈকে থাকি যাব। তো যেতিয়াই মই চাব ইচ্ছা কৰোঁ তেতিয়াই চাব পাৰিম, যদি ইউটিউবে ডিলিট নকৰে। আৰু মই ইমান ফেমাছ মানুহো নহয় যে মোৰ ভিডিঅ' ইউটিউবে ডিলিট কৰিব। কেলিফৰ্ণিয়াত বহি পেলাই ইউটিউবৰ মালিকে যে মোৰ ভিডিঅ' লক্ষ্য কৰি থাকিব, এইটো আই ডোণ্ট থিংক। তো ভিডিঅ'টো ডিলিট নহয় বুলি ভাবোঁ মই। আমাৰ নলবাৰীখন 2017 চনৰ আজি 18 জুলাই হেন পাইছোঁ, 18 জুলাই। তো আজিৰ দিনত নলবাৰীখন কেনেকুৱা আছিল মই দেখুৱাইছোঁ অলপ। তো যেতিয়া নলবাৰীখনৰ লগত কেতিয়া কম্পেয়াৰ কৰিব লগা হয়, মই আৰু দেখুৱাম নলবাৰী যি এৰিয়া যোৱা নাছিলোঁ সেই এৰিয়া অতি শীঘ্ৰে যাম, যাই পেলাই এনেকৈ ছেইম ভিডিঅ' কৰি পেলাই দেখুৱাম। নলবাৰী হৰি মন্দিৰ দেখুৱাব আছে, জৈন মন্দিৰ আছে, বহুত স্থান আছে নলবাৰীৰ, যি ধুনীয়া ধুনীয়া স্থান। তো এইবিলাক ভিডিঅ' দেখুৱাম। তো এইখিনি অলপ ফেমাছ প্লেচ হয়। বৰ্তমান এখন নতুনকৈ কিবা মেডিকেলো হৈ আছে, এই বগা বিল্ডিংটো মই ইয়াৰ পৰা দেখিছোঁ, এইটো বগা বিল্ডিং। তো মেডিকেলখন একবাৰ দেখুৱাই পেলাই মই ভিডিঅ'টো এণ্ড কৰিম। তো আপোনালোকে ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, যি কৰে কৰি থাকিব আৰু মোৰ কথা নাই এইটোত। কিন্তু ভাল লাগিছে আজি মোৰ হোম টাউনখন আমাক দেখুৱাব পাই। লেটছ কাম দেয়াৰ দিছ ৰোড। তো এইখন নতুনকৈ বনাইছে মেডিকেল, এইখনতো এখন মাল্টি স্পেচিয়েলিষ্ট কিবা এনেকুৱা মেডিকেল হৈছে, ইয়াত সকলো আছে। তো এইটো ভাল হৈছে যে কাৰোবাৰ বেমাৰ হ'লে আৰু মানে গুৱাহাটী নিব লগা নহয়, ইয়াত বেমাৰ হ'লে নলবাৰীতে হৈ যাব। ইয়াত ICUৰ পৰা সকলো আছে। জানেই নলবাৰীখন একচুৱেলি ডক্তৰ নাৰ্ছিং হোমৰ ক্ষেত্ৰত বহুত আগবঢ়া, আৰু শিক্ষাৰ ক্ষেত্ৰতো সকলো ফালে আগবঢ়া। কিন্তু এইখনে নলবাৰীখনক মানে যিটো বেমাৰৰ নাৰ্ছিং হোম, চিকিৎসাটো বহু পৰিমাণে আগবঢ়াই নিব বুলি ভাবোঁ। তো এইখন হৈছে কিবা নলবাৰী মাল্টি
I don't know what is this. নাম এতিয়াও দিয়া নাই এতিয়ালৈকে এইখন ইনঅগ্ৰেট কৰা হোৱা নাই অপেন কৰা হোৱা নাই তো এইটো এইখন ধুনীয়া মেডিকেল চব বিভাগ আছে ইয়াত আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় নলবাৰী মেটাৰনিটি হস্পিটেল ইয়াত ধুনীয়া মানে বিল্ডিং আছে এইখিনি খুব মানে অলপ ৰিচ এলেকা হয় কাৰণ ইয়াত ডক্টৰগিলাখন থাকেতো ৰিচ এলেকা হয় তো ঠিক আছে থেংক ইউ ইয়াৰ পৰা মই ভিডিঅ'টো হ'লো মোৰ লগৰ ল'ৰা এটা আহি আছে তো ইয়াৰ লগত মই ইয়াত ম'ম' খাই যাম বাৰু যদি ভিডিঅ'টো চাই কিনি এনজয় কৰিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰিব ভিডিঅ' শেষত নেক্সট ভিডিঅ' লগ পোৱাৰ জয় কুণ্ডি জয় আই অসম